যিসকলে নতুনকৈ ভিডিঅ' কৰি ইউটিউব বা ফেচবুকত দিব বিচাৰিছে বা ইনকাম কৰিব বিচাৰিছে বা আগৰ পৰা কৰি আছে কিন্তু বৰ্তমানলৈকে পইচা পোৱা নাই পাম বুলি আশা এটা কৰি আছে তেখেতসকলৰ কাৰণে এটা ধুনীয়া পইণ্ট টিপছ এটা দি আছোঁ যে মোৰ দৰে যিসকলৰ এক্সট্ৰা কোনো অভিজ্ঞতা নাই বা এক্সট্ৰা যে মই কিবা এটা খেলুৱৈও নহয় গায়কো নহয় বা ইঞ্জিনিয়াৰো নহয় কিবা মানুহক এডভাইচ দিবলৈ ডক্টৰো নহয় বা মন্ত্ৰী মিনিষ্টাৰো নহয় গতিকে মই ভিডিঅ' কৰি ইউটিউবত দি যে ইনকাম কৰিম বা সেই পইচাৰে যে ঘৰত 1 কেজি চাউল নি ভাত বনাই খাব পাৰিম মিছা কথা 1 লাখৰ ভিতৰত এজন হ'ব পাৰে আৰু বাকী টোটেল ৱেষ্ট জিন্দেগী ৱেষ্ট কিহৰ কাৰণে কৈছোঁ এতিয়া আপুনি ক'ব যে তুমি কিয় বকি আছা মই বকি আছোঁ মোৰ এটা ইণ্টাৰেষ্ট মই নিয়মীয়া ভিডিঅ' নবনাওঁ বা মই জানো মোৰ ভিতৰত কি আছে কি নাই মই কি দিম মোৰ কথা কিয় শুনিব ৰাইজে গতিকে মোৰ কথা যদি ৰাইজে নুশুনে বা শুনকে বাৰু কেইজন মানুহে শুনিব আৰু তাৰ বিনিময়ে যে মই কিবা এটা পইচা পাম সেই পইচাৰে মই গাড়ী কিনিম সেই পইচাৰে মই ঘৰত চাউল নিম মাছ কিনিম তাৰপিছত মই খাম সেইটো আশাৰে মই কৰা নাই মই বেলেগ এটা ইনকাম কৰিছোঁ সৰু সুৰা গতিকে এনেই যেতিয়া কিছুমান কথা ক'ব মন যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মানুহৰ যাতে ক্ষতি নহয় ক্ষতি নোহোৱা কথাবোৰ মই কওঁ আৰু যিবোৰ কথাত বা যিবোৰ ঘটনাত ক্ষতি হৈ আছে সমাজত বা দেশত সেইবোৰৰ বিষয়েও কেতিয়াবা আলোচনা কৰোঁ যাতে মোৰ লাভ হওক নহওক কথা নাই হয়তো দুই এজনৰ মোৰ কথাবোৰ শুনি লাভ হ'বও পাৰে গতিকে নতুন যিসকল আছে নতুন মানে কেনেকুৱা নতুন এবছৰ দুবছৰ 3 বছৰ কৰি আছে কিন্তু এটকাও পোৱা নাই পাব বুলি ভাব এটা আছে কিন্তু ঘৰৰ পৰা পইচা নিছে খৰচ কৰিছে নিজৰ একো নাই নিজৰ কাম বন এৰিও দিছে কিছুমানে তেখেতসকলে কাম বন এৰি নিদি এইটো এৰি দিয়ক এই চেপ্টাৰটো ভিডিঅ' দিম পইচা পাম লাখ কৰোৰ টকা ইনকাম কৰিম তাৰপিছত ষ্টাৰ বনিম এইবোৰ বাদ দিয়ক জাষ্ট এতিয়া ওলাইছোঁ এক জেগাত যাম এতিয়া মোবাইলটো ধৰিছোঁ কেমেৰাও নহয় মোবাইলটো ধৰিছোঁ আৰু কথা পাতিছোঁ আপোনালোকৰ লগত এনেকৈ যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰি যাব পাৰে আৰু যদি ভাবিছে মই মেট্ৰিক পাছ কৰিলোঁ বা ক্লাছ 8-9ত পঢ়িছোঁ এতিয়াৰ পৰা লাহে ষ্টাৰ্ট কৰোঁ ভিডিঅ' বনোৱা তাৰপিছত আপোনাৰ এটা টাইমত পইচা আহি যাব বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যি কৰিছোঁ আৰু বেলেগ সৰু দোকান এটা আছে সেইটোৰ প্ৰতি ধ্যানটো কমাই দিছোঁ এইটোত লাগি গ'লোঁ কি লৈ লাগিব টপিকটো কি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা আছে আপোনাৰ গান গোৱাৰ অভিজ্ঞতা আছে আপোনাৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা আছে বোলে আপোনাৰ মানুহক চিকিৎসা বেমাৰ আজাৰৰ প্ৰতি এডভাইচ দিয়াৰ অভিজ্ঞতা আছে আপোনাৰ যিকোনো এটা এক্সট্ৰা এটা থাকিব লাগিব যদি সেইবোৰ নাই কি লৈ আপুনি ৰাইজৰ আগত যাব কি শুনাব বা বেলেগৰ প্ৰতিটো নহ'ব মই এক জেগাত গৈছিলোঁ ভিডিঅ' এটা কৰিলোঁ এৰি দিওঁ কমন বস্তু নহ'ব এইবোৰ গতিকে মোৰ দৰে আৰম্ভ কৰি দিয়ক আশা বাদ দি দিয়ক মোৰ চাব পাৰে মই কিমান দিনৰ পৰা ভিডিঅ' বনাওঁ এটকা নাপালেও বনাওঁ পালেও বনাওঁ কাৰণ কি মোৰ ভিডিঅ' নাই হাইষ্ট কেইটামান ভিডিঅ'হে দিছোঁ কিন্তু আপুনি গমেই পাব যে মই ভিডিঅ'বোৰ বনাওঁ যে ইয়াত কোনো পইচাৰ টাৰ্গেট নাথাকে এনেধৰণৰ ভিডিঅ'ত পইচাৰ টাৰ্গেট নাথাকে মানে কথাবোৰ ক'ব পাৰিলেই হ'ল আপুনি যিটো কাম কৰি আছে কৰি থাকক ইনকাম চ'ৰ্চটো আপুনি যিটো কৰি আছে কৰি থাকক বা যদি কৰা নাই কৰিবলৈ চেষ্টা কৰক মাটি আছে আপুনি হেৰি কৰক খেতি কৰক আপোনাৰ মাটি নাই পইচা আছে ইনকাম কৰক চাকৰি কৰক কিবা কৰক তাৰপিছত যদি এইটো এটা এক্সট্ৰা ছাইড হয় কিছুমান মানুহ 10জন মানুহৰ ভিতৰত 10জনেই এটা কাম নকৰে বিভিন্ন মানুহে বিভিন্ন কাম কৰে গতিকে এইটো এটা এক্সট্ৰা কাম হয় সকলো মানুহে নোৱাৰিব সকলোৱে নোৱাৰিব গতিকে কিছুমানে আকৌ ছাকচেছ হৈ যাব আৰু ছাকচেছ হ'লেও যিমান দেখুৱায় বা যিমান আপুনি ভাবে বা মই ভাবোঁ সিমান নহয় আমাৰ অসমৰ কথা কৈছোঁ হয়তো অসমত হায়েষ্ট 10জনমান ওলাব নেকি যে ইউটিউব বা ভিডিঅ' কৰি ঘৰ চলাব পাৰিছে বা ভিডিঅ' কৰি আপোনাৰ সংসাৰ চলাব পাৰিছে গাড়ী ঘোঁৰা ঘৰ বিল্ডিং বনাইছে 10জনমান ওলাবও পাৰে সম্ভৱতঃ
গতিকে এইবোৰ আগৰ পৰাই আছিল টকা পইচা ঘৰত আছিলে চাগে সেইকাৰণে দেখুৱায় আৰু সিহঁতৰ বেলেগ ইনকামো আছে নিজৰ নাথাকিলেও বেলেগৰ আছে গতিকে সেয়াই আৰু